হেল্ল' গাইজ, মই এতিয়া লখিমপুৰত আছোঁ। লখিমপুৰ কোন জেগাত হয়? দূৰপাং। এতিয়া মই লখিমপুৰৰ দূৰপাঙত আছোঁ। দূৰপাং দূৰপাঙত আছোঁ। আজি মোৰ 2 নম্বৰ দিন। কাইলৈ মই যামগৈ, সেইটো কাৰণে মোক এতিয়া ফুৰাবলৈ নিব। সিহঁতৰ ঘৰৰ ওচৰতে, লগৰজনী ঘৰৰ ওচৰতে মানে নদী এখন আছে বোলে। নদীখন মানে দূৰপাং নদীলৈ যাম এতিয়া। মই ওলাই অকল টুপিটো পিন্ধি বহি আছোঁ। ইমান ষ্টাইলত ইমান দেৰি হৈ আছে, কি ক'ম আৰু। ৰ'ব, ষ্টাইল কৰি মেলি লৈ তাইক নহয় ভুল আছে। মোৰ হাঁহিটো বেছি। মই ইমান কি বুলি কয়, কেমেৰা ফ্ৰেণ্ডলি নহয়। মই ৰিয়েলত বহুত জমনি কওঁ, মোক লগ পালে গম পাব। কিন্তু মানে মোৰ কেমেৰাটো কি বুলি কয়, নহয় মিছা এটা কৈছে, মিছা। মই এনেকৈ বহুত ভাল, নহয় বহুত ভাল নহয়। মই এনেই বহুত মানে কথা পাতোঁ, কিন্তু কেমেৰাটো ওলোৱাৰ লগে লগে মোৰ বহুত লাজ লাগে। মানে মই চৰমত ক'ত লুকাওঁ ক'ত মই ৰেডি হয়তো বহি আছোঁ, চাই আছোঁ শ্ৰীৰাম ন এই চুলি যে কৈছে শ্ৰীৰাম নে কি কয়, মই বাৰু নলগাওঁ। শ্ৰীৰাম লগাইছে, তাৰপিছত গালতে এনেকুৱা ৰঙা শ্ৰীৰাম লগাইছে, তাৰপিছত যে গালতে লগাই ৰঙা সেইবোৰ লগাব। ব্লাছাৰ লগাইছে, সেইবোৰ লগাই ষ্টাইল কৰিছে। মোক অকল লিপষ্টিকটো লগাই দিছে, লগাবলৈ কেমেৰাটো ধৰাই পোৱা নাই, মই লিপষ্টিক লগাইছোঁ। ষ্টাইল কৰি আছে, এতিয়ালৈকে ষ্টাইল কৰি হোৱা নাই। গাল দি আছে মোক, ইয়াত লখিমপুৰত মাতি আনি মানে মোক গাল দি আছে। সুদূৰ দূৰণিৰ পৰা আহিছোঁ, এতিয়া মোক অকণমান মাতটো লাগি ধৰে। মানে মোক সৰুতে মানে হাঁহৰ জিভা নোখোৱালে, ছাগলী জিভা খুৱাব বুলি কৈছিলে, ঘৰত নোখোৱালে, আজিলৈকে নোখোৱালে। সেইকাৰণে মানে মোৰ কথাবোৰ কওঁতে লাগি ধৰে। আৰু চুৱেটাৰ খুলিব নাই, মই ইমান ঠাণ্ডাখনত, ইমান ঠাণ্ডা। মই 5খন কম্বল লগাই লৈছোঁ, জানেনে? আৰু আজি তাইৰ জন্মদিন, সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব যাতে আৰু 50, 60, 100 বছৰ জীয়াই থাকিব পাৰে। আৰু তেনেকৈ 100 বছৰ, 200 বছৰ, 300 বছৰ যিমান দিন জীয়াই থাকিব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব। লগতে তাই ধেৰ পইচা পাওক, আধা পইচা মোকো দিয়ক, সেইবুলি আশীৰ্বাদ কৰিব। ত' এতিয়া বলক গৈ থাকোঁ, আমাৰ লগত চাই গৈ থাকিব। আৰু সিহঁতৰ গাঁওখনো দেখাই যাম, বহুত ধুনীয়া দেই, ক'বই নালাগে। দূৰপাং গাঁও। হেল্ল' ৰেডি, মই ঠাণ্ডাখনত চুৱেটাৰ পিন্ধিব লাগিব। আৰু তাই আইফোন আছে দেই, মোক আইফোনত ভিডিঅ' বনাব নিদিয়ে, মই এণ্ড্ৰইড মোবাইলটো দিয়ে ওলাইছোঁ দেই যাবলৈ। বলক মোৰ লগত আপোনালোকে চাই যাব। সেইটো চকলেট খাই গৈ থাকিম। আহা ল'লে ল'বলৈ ৰ'দে দিয়া নাই। অ' চুৱেটাৰ পিন্ধি আহা তুমি, ঠাণ্ডা পৰিছে। বলক চাই যাওঁ বিন্দুহঁতৰ গাঁওখন। এতিয়াও কথা পাতিবলৈ এৰা নাই, দেখিছে গাইছে ইয়াক ফুৰাব নিছে, ফুৰাব। আমি পাই গ'লো কি দূৰপাং নদী। এখন দলং, দূৰপাং দলং বুলি কয়। মই ভাল চাই কৈ থকা শুনিছোঁ। সেয়া আমি নদীৰ পালোহি। এতিয়া নদীৰ ওপৰতে খোজকাঢ়ি আছোঁ। এতিয়া পানী নাই যে, বাৰিষা কালত পুৰা ভৰ্তি হৈ যাব। এতিয়া নদীত পানীয়ে নাই। কোনজনী এইটো দনিকণা কোনটো এইজনী কোনজনী এইটো পিলপিলা পিছে অ' মাছ হে গাইছ, মাছ খাই যাব নদীৰ পৰা দিয়া এনেকৈ দেখুৱা এইটো টিটকুলো মাছ, ইমান ডাঙৰ নদী আৰু মাছ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, সমাপ্ত কৰিছোঁ। বাই বাই ক